बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। हेलो गाइज, गुड मर्निंग एंड वेलकम टू माय फार्स्ट ब्लॉग। तो आज मैं जिमान एक्साइटेड হৈ আছো সিমান নাৰ্ভাছ হৈ আছো। এক্সাইটেড সেইকাৰণে হৈ আছো বহুত দিনৰ মাজত আকৌ দাউজেঙলৈ যাম আৰু নাৰ্ভাছ সেইকাৰণে হৈ আছো যে আজি ভাবিলো এটা ব্লগে কৰি দিওঁ নেকি। তো ফাৰ্ষ্ট টাইম ব্লগিং কৰি আছো, কেমেৰা সন্মুখত আহি কি কম নকম বহুতো মিষ্টেক হ'ব। তো মিষ্টেকটো নাচাই ভিডিঅ'টো চাই থাকক। তো বলক দাউজেঙলৈ। তো বন্ধুসকল, ঘৰৰ পৰা জাষ্ট চাহ পানী খাই ওলাই আহিছিলোঁ। তো বহুত ভোকো লাগিছে, ৰ'দ আহি কিনে গৰমো লাগিছে। তো হোটেল এখনত ৰখি পুৰি চুৰি খালোঁ, ঠাণ্ডা ঠাণ্ডা খালোঁ, খাই বৈ পূৰা দেওজঙলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। তো ভিডিঅ'টো চাই থাকক, আজি ফুল এনজয় হ'ব। ফাইনেলি খাৰপতীয়াৰ পৰা আহি আমি দাউজেং পালোঁৱে আৰু ইয়াত টিকেট চিকেট কাটি ল'ব লাগিব এতিয়া। তো আমি ইয়াত টিকেট কাটি ল'লোঁ, পাৰ বাইক 30 ৰুপিজ। তো দুটা বাইক 60 গৈছে। তো জাহাংগীৰ, হেল্ল', কিবা ক'বা নেকি? নকওঁ দিয়া। আমাৰ এই লাজকীয়া ল'ৰা এইজন সঁচাকৈ গাইছ, ইয়াৰ মই যিটো ভাবি আহিছিলোঁ সঁচাকৈ তাতকৈ বহুত ধুনীয়া, বাট বহুত গৰমো হয়। এই আগত বাইক থৈছে তো যোৱা। তো হেল্ল' গাইছ, আমি ফাইনেলি খাৰপেটীয়াৰ পৰা আহি পালোঁ দাউজেং। বাট ইয়াত ৰাস্তাই নাই, বল্ডাৰৰ মাজে মাজে গাড়ীটো লৈ আহি আছোঁ। চাগে বানপানী আহিছিল নেকি, ৰাস্তাটো বহুত বেয়া হৈ গৈছে। নিজাম, কি হ'ল বাইকৰ? সবি লাডাখ যাব পাৰিব দেখোন। হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ দেওজেং ফৰেষ্ট। আপোনালোকে চাব পাৰে ভিউটো, আপোনালোকে চাব পাৰে মানে কি, চাই লওক। गजब बेइज्जती है। আমি দেখাম। তো গাইছ, আমি ফাইনেলি খাৰপেটীয়া ওদালগুৰি দাউজেং আহি পালোঁ। ইয়াত আহি কিনে চাওঁ বহুত ধুনীয়া প্লেচ হয়, বহুত ঠাণ্ডা পানী হয়। ইমান ৰ'দৰ মাজত আহিছিলোঁ, ইয়াত আহি কি নমাৰ লগে লগে গাটো ঠাণ্ডা হৈ গৈছে। চাওক না কিমান ধুনীয়া ঠাই। তো গাইছ, বহুত গৰম লাগি আছিল, ইয়াত গা পা ধুই ল'লোঁ। এতিয়া অলপ ভাল লাগি আছে, ঠাণ্ডা ঠাণ্ডা লাগি আছে। हेलो गाइस, पातरी डालिया मत दो। কেনে লাগি আছে ইয়াত আহি? দিল খিলে সত্যি ও ভাই ঠান্ডা। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है।